তুমি চলাব পাৰা নে? চলাব পাৰো মানে টাৰ্ণবোৰ ল'ব কাৰণে অলপ কনফিউজ হওঁ আৰু মোৰ ফেভৰেট কালাৰ। বঢ়িয়া, এতিয়া তুমি শিকি লোৱা। হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে এণ্ড ৱেলকাম বেক টু মাই চেনেল। চ' আজি মৰ্ণিং ভিডিঅ'টো এগেইন ষ্টাৰ্ট কৰিছোঁ, যিটোকে আজি হৈছে ছানডে আৰু ছানডে স্পেচিয়েল। আজি হৈছে 7 তাৰিখ 7 জুলাই। আজি হৈছে ৰথ য়াত্ৰা। চ' আজি ৰথ য়াত্ৰা স্পেচিয়েল মই অকণমান ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ আৰু আজি মৰ্ণিঙৰ পৰা ব্লগটো ষ্টাৰ্ট দিছোঁ, যিহেতুকে এইকেইটা দিন কণ্টিনিউৱাছলি ব্লগ দিম বুলি ভাবিছোঁ। তো তেনেকৈ মৰ্ণিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দি দিছোঁ আৰু যিহেতুকে এতিয়া বৰ্তমান বানপানী চাৰিওফালে হৈ আছে ন, তেনেকৈ ক'তো ওলাই যাব পৰা নাই আৰু ওলাই নোযোৱাৰ কাৰণে অকণমান মানে প্ৰব্লেম হৈ আছে দিয়কচোন, যিহেতুকে কণ্টেণ্ট পোৱা নাই তেনেকৈ। বাৰু যি কি নহওক, আজি দিনৰ যাত্ৰাটো অকণমানকৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু বৰ্তমান এতিয়া মই আৰু মা যাব ওলাইছোঁ বজাৰ। কিছুমান বস্তু আনিব লগা আছে আৰু দিনৰ যাত্ৰাটো কি হয় নহয় অকণমানকৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভালে পাব আৰু বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া বৰ্তমান গা পা ধুই আহি চুলিটো বান্ধি লৈছোঁ, যিহেতুকে তেল দিছোঁ মাথাত আৰু পূৰা একদম চুলি তুলি জিকি আছে ন। তো এতিয়া এনেকৈ এটা চুলি বান্ধি লৈছোঁ, বজাৰ গৈ থাকোঁ, তাৰপিছত গৈ থাকিম। আৰু এইফালে গান শুনা পাইছে চাগে, আমাৰ ঘৰৰ ওচৰত যিহেতুকে এটা জগন্নাথ মন্দিৰ আছে, তো তাতে ৰথ য়াত্ৰা লৈ ইভিনিঙত ওলাব। তো ভাবিছোঁ আমিও আজি ওলাম, মানে মই কেতিয়াও ওলাই পোৱা নাই তেনেকৈ ৰথ জগন্নাথৰ লগত। তো আজি ভাবিছোঁ ফাৰ্ষ্ট টাইম যাম। চ' সেই বুলি ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট দিছোঁ। তো চাই থাকিব, কি হয় নহয় দিনৰ যাত্ৰাটো দেখুৱাই যাম। ইফালে মা আৰু মই বজাৰত যাওঁতে জগন্নাথ মন্দিৰটো যিহেতুকে আমি ৰাস্তাতে পাওঁ, তো মন্দিৰত সোমালোঁ। মায়ে এইফালে সেৱা এটা ল'লে আৰু এইফালে ময়ো সোমাই আহিলোঁ ভিতৰৰ ফালে, যিহেতুকে আজি ইভিনিঙত আমি ৰথ য়াত্ৰাত ওলাম। চ' তাৰ কাৰণে মৰ্ণিং ভাগৰ পৰাই পূজা পাল কৰি আছে আৰু এইফালে এতিয়া বৰ্তমান মই আৰু মা গৈ আছোঁ বজাৰৰ পিনে, যিহেতুকে অকণমান চব্জি পাচলি আনিব লগা আছে। আৰু আজি ছানডে বুলি বজাৰটো প্ৰায় বন্ধই পাইছোঁ, যিহেতুকে ছানডে আৰু বৃহস্পতিবাৰ দিনাখন অকণমান বন্ধ থাকে, মানে কেইটামান দোকানহে দেই। বাৰু যি কি নহওক, এতিয়া আমি আহিছোঁ মাছ বজাৰত, যিহেতুকে আজি আমি মাছ খাম বুলি ভাবিছোঁ। এতিয়া মানে মাংস চাংস খাবলৈ একেবাৰে মন নোযোৱা হৈ গ'ল। এই ইনষ্টাগ্ৰামত যে ভিডিঅ'জবোৰ দেখা পাই থাকোঁ ন, দেখি কিবা মনটো নোহোৱা হৈ গ'ল মাংসৰ পৰা। আৰু গোটেইবোৰ লৈ মেলি এতিয়া আমি আলু আৰু পিঁয়াজ ল'বৰ কাৰণে আহিছোঁ, যিহেতুকে বৰ্তমান আলু আৰু পিঁয়াজৰ বহুত দাম জানেনে, কমাই নাই, দুদিন পিছে দাম বাঢ়ি যায়। বাৰু যিয়ে নহওক, এতিয়া আমি ওলাই আহিলোঁ আৰু যাওঁতে পেহী ল'ৰাটোক মানে সৰু দাদাক আমি লগ পালোঁ। তো তেনেকৈ তাৰ টমটমতে উঠি পেলাই একেবাৰে গৈ আছোঁ ঘৰৰ ফালে দেই। আৰু গাইজ আজি যে ছানডে, তো যাৰ কাৰণে মানে বজাৰ বহুতেই বেছি ভিৰ। তো বৰ্তমান জাষ্ট আহি পাইছোঁ ঘৰ আৰু আহি পাই মাছ চাছ ধুই আহিছোঁ ধুনীয়াকৈ। এতিয়া মাছটো বনাবহে লাগে। তো খাই বৈ আমি ইভিনিঙত আজি যাম ৰথ য়াত্ৰাত। চ' বহুত বেছি এক্সাইটেড। আজি ফাৰ্ষ্ট টাইম মই ৰথ য়াত্ৰাত মানে এনেকৈ জগন্নাথ ভগৱানৰ লগত যাম। চ' এতিয়া ৰান্ধি লওঁ, খাই লওঁ, দেন অকণমান জিৰাই লৈ যাম। তো গোটেইখিনি দেখুৱাম, চাই থাকিব। আৰু যিহেতুকে বজাৰ যাওঁতে আজি মই আৰু মা বহুত দেৰি কৰিছিলোঁ, তো পটাপট ঘৰ আহিয়ে মাছ চাছ ধুই একেবাৰে নিমখ হালধি দি ৰেডি কৰিছোঁ। এইফালে মাছৰ ভিতৰৰ পৰা আজি কণীও ওলাইছিল আৰু কণী খাই মায়ে বিৰাট ভাল পায় জানেনে। আৰু মা মানে মাছটো ইমান ভাল নাপায়, এভইড কৰে মাছটো, বাট মা মাছৰ মানে কণীটো ভাল পায়। বাৰু যিয়ে নহওক, এতিয়া মাছটো পিচকৈ ভাজি ল'ম আমি। আৰু মই মানে ডিপ ফ্ৰাই কৰিলে মাছটো বহুত বেছি ভাল পাওঁ, যিহেতুকে কাঢ়া হয় ন, পূৰা ক্ৰাঞ্চি টাইপ হয়, বহুত বেছি ভাল লাগে। আৰু ভাইটিয়ে মানে মাছৰ জোলটো অকণমান পাতলকৈ ভাল পায়, তো তেনেকৈ পাতলকৈ কৰিলোঁ। এইফালে মাছৰ মাথা আৰু কণীটো ভাজি লৈ উঠাইছিলোঁ, দেন এটাকৈ গোটেইখিনি দি দিলোঁ আৰু অকণমান সময় উতল অহাৰ পিছত ইয়াতে মই এড কৰিছোঁ ধনিয়া, যিহেতুকে মাছৰ আঞ্জাত ধনিয়া দিলে ন, ইয়াৰ টেষ্টটো অকণমান ডাবল ট্ৰিপল হৈ যায় মানে। 2000 years later. আৰু এইফালে চাওক, আমাৰ ঘৰৰ আৰু এটা নতুন মেম্বাৰ আহিছে, নিউ। এইজনীয়ে কিনিলে। কেনেকুৱা লাগিলে তোমাৰ গাড়ীটো কিনি? হা, তুমি চলাব পাৰা নে? চলাব পাৰোঁ, মানে টাৰ্ণবোৰ ল'বৰ কাৰণে অলপ কনফিউজ হওঁ আৰু বাকী ভালেই লাগিছে। মোৰ ৰিচেণ্টলি লোৱা গ'ল, মানে ভাবা নাছিলোঁ এইটো মই ল'ম বুলি। গাড়ীটো ভাল লাগিছে কিন্তু দেই, কালাৰটো ধুনীয়া। তোমাৰ পচন্দৰ কালাৰ নে এইটো? মোৰ ফেভৰেট কালাৰ। বঢ়িয়া, এতিয়া তুমি শিকি লোৱা ভালকৈ। এতিয়া বইনাৰক কোৱা গাড়ীটো শিকাই দিব। আমি গাড়ীটো অলপ ঘূৰি আহোঁ। আৰু নতুন গাড়ী চলাব পাই একেবাৰে তিনিটা ঘূৰি আহিলোঁ জানেনে। আৰু আহোঁতে দেখা পাইছোঁ যে ৰথ আমাৰ ঘৰৰ ওচৰৰ পৰা জাষ্ট উলিয়াই আনিছে। তো এতিয়া ৰথটো মানে ৰাস্তাটো আমাৰ অকণমান ভাঙা চিঙা ন, তো যাৰ কাৰণে মানুহবোৰ ঠেলি আছে পিছফালৰ পৰা। দেন যেতিয়া সমতল জেগা আহি যাব, দেন ধুনীয়াকৈ আমি ৰছী টানি গৈছোঁ। এইফালে দেখা পাইছে চবতকৈ ফাৰ্ষ্টত মানে মায়ে ৰছী ধৰিছে। আৰু মায়ে মানে প্ৰত্যেকটো বছৰ তেনেকৈ ৰথ য়াত্ৰাত লগে যায় ৰথৰ। আৰু এইটো বছৰ মানে মই ফাৰ্ষ্ট টাইম ৰথৰ লগত গৈছোঁ। এনেহ'লে মানে য'ত মানে ৰথটো
বৰশী থাকে ন তাতে নমদিও মায়ে মানে কৈছিলে যে ৰথৰ লগত গ'লে বহুত বেছি ভাল লাগে বহুত জেগাৰ পৰা মানুহে ওলাই নমদিয়ে ঢেৰ কিবা কিবি প্ৰসাদ দিয়ে আৰু গোটেই কেইজন যেতিয়া আমি গোটেই কলনীৰ মানুহবোৰ একেলগে যাওঁ ন ৰথ যাত্ৰা তেতিয়া বোলে বহুত বেছি ভাল লাগে তো এইটো বছৰ ভাবিলোঁ ময়ো এপাক যাই চাওঁ কেনেকুৱা লাগে সঁচাকৈ এইটো বছৰ মানে বহুতেই মই নিজকে লাকি ফিল কৰিছোঁ যিটোকে জগন্নাথ পুৰীতো যাব পৰা নাই কেতিয়াও আৰু কেতিয়াবা যাব পাৰিম নে নাই মই সেইটোও নাজানো বাট ইয়াতে যেতিয়া ৰথ টানিছোঁ ন সঁচাকৈ মনটো বহুতেই বেছি ভাল লাগিছে আৰু যিহেতুকে কয় যে জগন্নাথে নেকি মাহী ঘৰত এসপ্তাহৰ কাৰণে যাব ফুৰিবৰ কাৰণে দেন অহা সপ্তাহত আকৌ মাহী ঘৰৰ পৰা ৰিটাৰ্ণ আহিব দেন আকৌ যদি মই চান্স পাওঁ তেনেকৈ যাবৰ কাৰণে তেতিয়াহ'লেতো বহুতেই বেছি ভাল পাম আৰু এইফালে মই বৰ্তমান মাক মানে অকণমান দেখুৱাব দিছোঁ যিহেতুকে গোটেইখিনি মানে মায়ে কৈ আছিলে দেই মই ভিডিঅ' কৰি দিওঁ তেনেকৈ মাক দিলোঁ আৰু এইফালে সৰুৰ পৰা ডাঙৰ বয়সস্থৰ পৰা সৰু পোৱালি চবেই ৰথ টানিছে যিহেতুকে ৰথ টানাটো এটা বহুত বেছি ভাগ্যৰ কথা নহয়নে বাৰু বহুত বেছি ভাল লাগিল আজি জানেনে মই মানে ফাৰ্ষ্ট টাইম ৰথ টানিছোঁ ন সঁচাকৈ এনে কিন্তু ইমান মানে ভাবা নাছিলোঁ ভাল লাগিব বুলি বাট যেতিয়া চাৰিওফালে মানুহকেইটাক দেখা পাইছোঁ সঁচাকৈ মনটোৱে যে ইমান বেছি ভাল লাগিছে আপোনালোকে বাৰু ৰথ টানিলে নে নাই জনাবচোন দেই আৰু ৰ'ব এইফালে ফ্লেটৰ পৰা মানুহবোৰ ওলাই আহি আছে আৰু এইফালে চাওকচোন গোপুচনাও আহিছে ৰথ চাবৰ কাৰণে জানেনে 2 hours later. ৰথটো গোটেইফালে ঘূৰাই লৈ এতিয়া বৰ্তমান ঘৰ আহিছোঁ এইফালে বৰমাই ৰখি আছে পুৰা স্বাগতম কৰি পেলাই ঘৰ সোমোৱাব ৰথটোক যিহেতুকে যেনেকৈ উলিয়াই লৈ যায় তেনেকৈ আকৌ ঘৰত সোমোৱাব লাগে চ' এইফালে মানে টাৰ্ণ কৰাই আছে যিহেতুকে আমি উল্টাকৈ আহিলোঁ ন তো টাৰ্ণ কৰাই পেলাই আকৌ ঘৰৰ ফালে সোমাব আৰু আহিয়ে ধুনীয়াকৈ আমি সেৱা চেৱা ল'লোঁ যিহেতুকে যাওঁতেও এটা সেৱা ল'ব লাগে আহিও সেৱা ল'ব লাগে আৰু আমি সকলোৱে জানো যে ৰথৰ মেইন হৈছে লটকা আৰু আজি ন হঠাতে মোৰ হাতৰ ভিতৰতে এটা লটকা আহি সোমোৱাই গৈছে জানেনে মই কিন্তু দৌৰি কৰি পেলাই লোৱা নাই চ' ভাবিলোঁ মই ভগৱানৰ এইটো মানে প্ৰসাদটো যিহেতুকে হাতত আহি পৰিছে তো মই কিয়নো এৰি দিম বাৰু এতিয়া মানে গোটেইকেইটা মানুহে মানে ভাগৰি আহিছে ন তো সিহঁতক চৰ্বত খুৱাইছে আৰু ভাবিছোঁ আজি ব্লগটো এইখিনিতে সামৰণি দিওঁ আজি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই